Ay, basta basta. Hello guys, and welcome to my YouTube channel. তো আজি এটা এনেকুৱা ভিডিও হ'বলৈ গৈ আছে যিটো ভিডিও ফুড চেলেঞ্জৰ ওপৰত তো আজি ফুড চেলেঞ্জৰ ভিডিও বনাম তো মোৰ লগৰ এজন আহিব তেওঁৰ লগতে ফুড চেলেঞ্জ বনাম আৰু এই কাৰণে ভাবিলোঁ ভিডিওটো আপোনালোকক অলপ দেখাও এই কাৰণে ভিডিওটো বনালোঁ তো বলক দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰোঁ 8টা বাজিল তো বজাৰলৈ যাওঁ কিবা অলপ আনি কিনে খোৱাৰ ব্যৱস্থা কৰোঁ বলক তো বজাৰ আহি গ'ল তো কি আনিলোঁ দেখাও আপোনালোক এবাৰ তো মিৰ্চি আনিলোঁ গাজৰ আনিলোঁ তিয়হ চিকেন ধনিয়া আৰু এনেকৈ আনিলোঁ কিবা কিবি চাউল আনিলোঁ তো এতিয়া আমি বনোৱাৰ ব্যৱস্থা কৰিম তো এইখিনি আনিলোঁ তো বাকী মছলা আছে আৰু কিবা কিবি এনেকৈ আছে অলপ তো আৰু বাকী নানিলোঁ এইখিনি আনিলোঁ আৰু তো আদা অলপ লৈ লওঁ আদা অলপ তাৰপিছত ৰহুন এনেকৈ এৰাই লওঁ তাৰপিছত বাকীখিনি কৰি আছোঁ এনেকৈ কৰি লওঁ তাৰপিছত আৰু আপোনালোক দেখাই যাম আপোনালোক চাই থাকক তো গাজৰ এতিয়া আমি এৰাই লওঁ গাজৰটো এৰাই লওঁ এৰাই কিনে তাৰপিছত বেলেগ ব্যৱস্থা কৰি আছোঁ তো এইখিনি আমি চাফা কৰি ল'লোঁ তো এইখিনি এতিয়া আমি চাফ কৰি লৈ ধুব দিছোঁ এই মাংসখিনি ধুব তো ইয়াকে মাতিছিলোঁ খাবলৈ তো লাহে দে তুমি লাহে ধুই আছে তো ধুই লওঁ তই থাকি যা মোৰ লগত 1500 টকাকৈ দিম মাহত থাকবি চব্জি তব্জি এনেকৈ বনাই দিবি ধুই দিবি কাম কৰি দিবি ভাত বনাই দিবি পাৰবি নেকি নৰা তইতো কমে দে তই অফ কৰি দিবি নহ'লে ৰৌনখিনি গুচি যাব বেচেৰা ধুই আছে ধুনীয়াকৈ এই কিন্তু কাম কৰাৰ স্পাৰ্ট আছে কিন্তু জলকীয়া খুন্দি আছে ইয়াক জলকীয়া আগে চকুত পৰিবৰ কাৰণে মই দিছোঁ মই নিদিলোঁ কাৰণ যদি হাতত লাগে চকুত লাগে সেইকাৰণে ইয়াক দি দিলোঁ ইয়া চাওক বেলেগ কাটি আছে মাৰি থাকা পুৰা यार ये कितनी औसम है यार সাফ কৰি লৈ যোগাৰ কৰি ল'লোঁ ধুই ল'লোঁ তো এতিয়া আমি বনাম কি বনাম এইটো পেকেট খুলি ল'লোঁ চাউলৰ তো এতিয়া আমি বনাম তো বলক কি দেখাম আপোনালোকক কি কৰিম বলক তেল দি দিলোঁ আমি ইয়াতে চৰুটোত কাৰণ চৰুটো বহুত গৰম হৈ গৈছিলে সেইকাৰণে আমি তেল দি দিলোঁ মাংসখিনি বহাই দিম কাৰণ মাংসখিনি মছলা দিয়া আছিলে তো মছলাৰ পিঁয়াজ এনেকৈ সানি থৈছিলোঁ মই এনেকৈ বহাই দিলোঁ মছলা লাগি আছে চিকেন হ'ব এতিয়া খাম আৰু পূৰা অলপ পিছত দেখাম আৰু এতিয়া হ'ব আৰু নমাই থ'ম অলপ পিছত তো হৈ গ'ল তো ৰেচিপি তৈয়াৰ হ'ল তো এতিয়া আমি দেখাম কেনেকুৱা হৈছে তো নাহিব তো কমেণ্ট কৰি জনাব যদি ভাল হৈছে তো দেখাওঁ আপোনাক তো চাওক আপোনালোকে তো এইটোৱে হ'ল ৰেচিপি তো এনেকুৱাকৈ বনালোঁ আৰু তো আপোনালোকে যদি ভাল লাগিলে কমেণ্ট কৰিব তো আৰু যদি ভাল লগা নাই তো তথাপিও কমেণ্ট কৰি জনাই দিব তো বনোৱাত হোৱা নাই বা কেনেকুৱা চিকেন বনাইছিলোঁ এনেকৈ আৰু তো বলক আমি এতিয়া আৰম্ভ কৰোঁ তো এতিয়া ফুড চেলেঞ্জ কৰিম যদিহে মই হাৰোঁ মই এটা জলকীয়া কেঁচা খাব লাগিব আৰু যদি সি হাৰে তেতিয়াহ'লে সি খাব লাগিব আৰু যোনে জয় হয় সি 100 টকা পাব তো বলক আমি এতিয়া ফুড চেলেঞ্জ আৰম্ভ কৰোঁ বলক ষ্টাৰ্ট
A few moments later. তো ফাইনেলি গাইছ এইখন মোৰ প্লেট আছিলে আৰু এইখন তাৰ প্লেটত ৰৈ গ'ল তো ই হাৰিলে তো এইটো মোৰ তো এইটো ইয়াৰ এইটো ল আৰু এইটো খা বেচেৰা খাব লগা হৈ খাই কান্দি খাই আছে কালিৰ ভিডিঅ'টো কেনেকুৱা পালে যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি এই ভিডিঅ'টোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি ল'ব তো বাই বাই টেক কেয়াৰ